অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনলৈ অহা সমূহ সাহিত্যপ্ৰেমী সংস্কৃতিপ্ৰেমী ৰাইজলৈ মই বিপিন চৌধুৰীয়ে স্নেহ শ্ৰদ্ধা জনাইছোঁ, ভক্তি ভৰা সেৱা জনাইছোঁ। উদযাপন সমিতিৰ তৰফৰ পৰা মোক আপোনালোকৰ ওচৰলৈ কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেইমৰ্মে মই আপোনালোকৰ ওচৰলৈ কেইটামান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ। এটা আনন্দৰ দিন অসমবাসীৰ কাৰণে, নাৰায়ণপুৰবাসী ৰাইজৰ কাৰণে। আমাৰ ডেকালৈ সাজু আছেনে? এটা উঠি লাগে, উঠি কেতিয়া ভাল লাগিব। অকল ছোৱালীবিলাকৰ মাতে শুনি আছোঁ, ডেকালৈবিলাকৰ ক'ল শুনছো নাই? ঠিক আছে, এটা বিহু গাইছোঁ, সকলোৱে হাততালিটো মাৰি দিলে উঠিলে ভাল লাগিব। একেলগে এ মৰম লগাই ভাল লাগিছে, কিন্তু আৰু অকণমান নাচিব লাগিব, তেতিয়াহে নাৰায়ণপুৰ নিচিনা লাগিব। ইমান হাজাৰ হাজাৰ ৰাইজৰ আগত মোক চিনাকি কৰি দিবৰ বাবে আৰু আশীৰ্বাদ দিবৰ বাবে, আৰু এজন মানুহৰ নাম ল'বই লাগিব ৰাইজ। আৰু যিজন মানুহে মোক আচলতে আপোনালোকৰ আশীৰ্বাদ ল'বলৈ সুবিধা দিলে, সেয়া হৈছে আপোনালোকৰ মৰমৰ, আপোনালোকৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয় অমীয় কুমাৰ ভূঞা। গতিকে ৰাইজ তেখেতৰ কাৰণে এটা জোৰদাৰ হাততালি লাগে। অসম সাহিত্য সভাৰ কাৰণে এটা জোৰদাৰ হাততালি সকলোৱে একেলগে। ধন্যবাদ। অৱশ্যে আপোনালোকে সকলোৱে জানে মই তেনে কোনো ডাঙৰ গায়ক বা তেনেকুৱা কোনো ডাঙৰ শিল্পী নহয়। অসমৰ কেইজনমান কেছেট প্ৰযোজকে কেইটামান কেছেটত গীত গাবলৈ মোক সুবিধা দিছিলে আৰু কেইটামান কেছেটত মই গীত লিখিছিলোঁ, আপোনালোকে জানে। আৰু সেইটো কাৰণে হয়তো মই গায়কৰ নাম পাইছোঁ। অসমৰ শিল্পী জগতখনত মই যেনেধৰণে খোজ পেলাব লাগিছিলে, ঠিক তেনেধৰণে মই আজিও খোজ পেলাবলৈ সক্ষম হোৱা নাই। অসমৰ বিভিন্ন চুকে কোণে ৰাইজৰ আশীৰ্বাদ বিচাৰি ঘূৰি ফুৰিছোঁ। আজি অসম সাহিত্য সভাতো দেখিছোঁ হাজাৰ হাজাৰ ৰাইজ, হাজাৰ হাজাৰ ৰাইজ। মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই অসমৰ শিল্পী জগতখনত মই খোজ দিব পাৰোঁ। আৰু আপোনালোকে ইয়াকো জানিব, মই সৰুৰে পৰা দেশৰ মাটি গোট থকা গীতবিলাক গাই মই বেছি ভাল পাওঁ। ঠিক তেনেকুৱা এটা গীতেৰে আজি মই মোৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। ৰাইজৰ শ্ৰীচৰণৰ হাত জোৰ কৰিছোঁ। গীত মাত পৰিৱেশন কৰোঁতে ভুল কুটি ৰৈ গ'লে আপোনালোকৰ নিজজনে মাৰ্জনা কৰিব। ধন্যবাদ। সন্মানীয় সাধাৰণ সম্পাদক মাছন তামুলী ডাঙৰীয়া, নাচিবলৈ আৰম্ভ কৰিলে।
ফাগুনি বিহুগান গীত এটা ডেকনাৰ লোকগীতেৰে অনুষ্ঠান আৰম্ভ কৰিম সেই গীতটো গাইছোঁ তাৰপিছত আপোনালোকৰ অনুৰোধ গীতবিলাক গাই যাম তোহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ Joy!